কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ অংশৰূপে আজি অসমত উপস্থিত হ'ব ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ অসম আগমনক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলৰ মাজত। ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে ৰাইজৰ মাজত বিতৰণ কৰিব বিভিন্ন ইস্যু সম্বলিত প্ৰচাৰ পত্ৰিকা। শিৱসাগৰৰ যুৱ কংগ্ৰেছ কৰ্মীসকলো সাজু হৈ উঠিছে ৰাহুল গান্ধীৰ উপস্থিতিত এই ন্যায় যাত্ৰা সফল কৰি তুলিবৰ বাবে। কংগ্ৰেছৰ এই ভাৰত ন্যায় যাত্ৰাৰ দ্বাৰা দলটোৱে কিমান দূৰ সফলতা লাভ কৰিব সেয়া স্পষ্ট হ'ব পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ ফলাফলতহে। আজি আমি ইউথ কংগ্ৰেছৰ ফালৰ পৰা যে গুৱাহাটীৰ পৰা আমি আহি পাইছোঁ আৰু আমাৰ লগতে আৰু IYC পৰা ইণ্ডিয়ান ইউথ কংগ্ৰেছৰ পৰা 3-4জন মানুহ আহি পাইছে। আমি প্ৰিপেৰেশ্যন চাবলৈ এতিয়া আহি পাইছোঁ আৰু বাকী অহাকালিতো আমাৰ লিডাৰ আহি আছে, ৰাহুল গান্ধীজী আহি আছে আৰু আমাৰ ইউথৰ ফালৰ পৰা আমাৰ মেইন ইছ্যুটো হ'ল আনএমপ্লয়মেণ্টৰ ওপৰত আমাৰ গোটেই ইউথ কংগ্ৰেছৰ যিমান ল'ৰা আছে আমি পোষ্টাৰ পেম্পলেটছ আমি গোটেই মানুহৰ মাজত যাম, গৈ আমি এইখিনি বিলাম আৰু লগতে আমাৰ ৰাহুলজীও যিমানখিনি পাৰে মানুহক টাচ দি যিমান মানুহৰ ৰাইজৰ প্ৰব্লেমছ আছে প্ৰব্লেমছখিনি লৈ যাব আৰু 2024 ইলেকশ্যনত এইখিনি মেনিফেষ্টত গোটেইখিনি আনিবলৈ ট্ৰাই কৰিব। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।